মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ ৰচনালৈ। প্ৰথম ৰচনাখন হৈছে বৰ্তমান মানৱ সমাজত বিজ্ঞানৰ অৱদান। এইটো দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান বুলিও আহে, গতিকে এই ৰচনাখন তোমালোকে ভালদৰে চাই যাবা। ৰচনাখন আগত কেইবাবাৰো আহিছে, এইবাৰো অহাৰ পূৰা সম্ভাৱনা আছে। তাৰপিছৰ ৰচনাখন হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ৰচনাখনো তোমালোকে এবাৰ পৰীক্ষাৰ আগত ভালদৰে চাবা। তাৰপিছৰ ৰচনাখন হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। তাৰপিছৰ ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক তোমালোকে শংকৰদেৱ নতুবা লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে শিকিবা। তাৰপিছৰ ৰচনাখন হৈছে দূৰদৰ্শন আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি তোমালোকক ৰচনাবিলাকৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা আৰু মোৰ ভিডিঅ'টো এটা লাইক কৰি দিবা। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লাগে তোমালোকে পাই থাকিবা। ঠিক আছে।